আপোনাৰ দেশ ও মোৰ চিকুনি দেশ এনেখন শুৱলা এনেখন সুফলা এনেখন মৰমৰ দেশ সাবস্ক্রাইব করক স্মার্ট অসম চেনেলটো আৰু কাষত ওলোৱা নটিফিকেশ্যন বেলটো ক্লিক কৰক আমাৰ লেটেষ্ট টেকনলজি ভিডিঅ' সবতকৈ আগত চাবলৈ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা কথা কওঁ, ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ শ্বেয়াৰ কৰিলে আপোনালোকৰ এজনৰ হ'লেও হেল্প হ'ব। চ' আপোনালোকে বিচাৰে যাতে চবেই এয়াৰচেল চিমখন বন্ধ হৈ যোৱাৰ আগত যাতে বেলেগ এখন চিম ল'ব পাৰে। চ' তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে ফেচবুকত হোৱাটছএপত। আৰু এইটো ক'ব যে আপোনালোকে যে 15 এপ্ৰিল 2018 এয়াৰচেল চিম একেবাৰে বন্ধ হৈ যাব। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনাক স্বাগতম জনাইছোঁ মোৰ এই স্মাৰ্ট অসম ইউটিউব চেনেললৈ। চ' আজি আপোনালোকক মই ক'বলৈ গৈ আছোঁ যে আপোনালোকে এয়াৰচেল চিমখনত নেটৱৰ্ক কেনেকৈ আনিব। ত' দেখা পাইছে মোৰ মোবাইলতে এয়াৰচেল চিমখনত নেটৱৰ্ক নাই, ইমাৰ্জেঞ্চি কল বুলি দেখুৱাই আছে। ত' মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ যে এয়াৰচেল চিমখনত নেটৱৰ্ক কেনেকৈ আনিব। তাৰপিছত ষ্টেপ বাই ষ্টেপ আপোনালোকে ফ'ল' কৰিব, আপোনালোকৰ এয়াৰচেল চিমখনত নিশ্চয় নেটৱৰ্ক আহি যাব। প্ৰথমতে ছেটিঙত যোৱাৰ পিছত মোবাইল নেটৱৰ্কত যাব। মোবাইল নেটৱৰ্কত যোৱাৰ পিছত আপোনালোকে এয়াৰচেল চিমখন অনলি 2G মোডত চিলেক্ট কৰি ল'ব, মানে 2 চিমখন অনলি 2G কৰি ল'ব, তেতিয়াহে আপোনালোকে এইটো কাম কৰিব। ত' নেটৱৰ্ক অপাৰেটৰত যোৱাৰ পিছত 2 চিমত যোৱাৰ পিছত মেনুৱেলি চাৰ্চ কৰিব আপোনালোকে। মেনুৱেলি চাৰ্চ কৰাৰ পিছত আপোনালোকে ৰখিব, দেখা পাব এতিয়া। ইয়াতে আহিছে ইউনিয়ৰ আহিছে, ভোডাফোন আহিছে, চেলৱান, এয়াৰটেল, বিটি মোবাইল। তো আপোনালোকে ইয়াতে প্ৰথমতে চেলৱানটো মানে BSNLটো চেলৱানটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে নেটৱৰ্কটো আহি যাব, চাই লওক আহিব। আৰু কিছুমানৰ চেলৱান চিলেক্ট কৰিলে নাহে, তো সিহঁতৰ কাৰণে মই কৈ আছোঁ যে আপোনালোকে কোনটো চিলেক্ট কৰিব। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাব, তেতিয়াহে আপোনালোকে বুজি পাব যে কেনেকৈ কৰিব লাগিব। তো তাৰপিছত ইয়াতে আহিছে BSNL TST বুলি আহিব কাৰোবাৰ, আৰু কিছুমানৰ এয়াৰটেলটো চিলেক্ট কৰিলেও আহে, এয়াৰটেল 2G বুলি ওলাব, সেইটো চিলেক্ট কৰিলেও আহিব। আৰু কিছুমানৰ B মোবাইল বুলি আহিব, BT মোবাইল বা BTB মোবাইল যিকোনো আহিব। সেই তিনিটাৰ ভিতৰত এটা চিলেক্ট কৰিলে মানে নেটৱৰ্কটো পায়। তো নেটৱৰ্কটো পোৱাৰ পিছত আপোনালোকে এটা SMS পঠিয়াব লাগিব। SMS-টো আপোনালোকে নপঠালেও হ'ব, SMS-টো ৰিটেইলাৰৰ ওচৰত যালে সিহঁতে পঠিয়াই দিব, আৰু নাম্বাৰটো পাব নহয়, তেতিয়া আপোনালোকে এখন নতুন চিম দি দিব। আপোনালোকক কি চিম লাগে, এয়াৰটেল লাগে, ভোডাফোন লাগে, জিঅ' লাগে, যিকোনো চিম আপোনালোকক দি দিব। ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰক, আৰু লগৰীয়াৰ লগত শ্বেয়াৰ কৰক, আৰু কমেণ্ট কৰক কেনে লাগিল, আৰু মোৰ চেনেলটো শেষত ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।